সময়ৰ কোনোবা এটা গতিত আমিও আহিলোঁ চানডুবিলৈ। নিৰিবিলি পৰিৱেশ বৰ ভাল লগা। আড্ডাৰ পৰিৱেশত কবিতা, গীত, মাত, নৃত্যৰে নিশাটো কটালোঁ। ৰাতিপুৱা শুই উঠি খিৰিকীৰ পৰ্দাখন টানি দি চালোঁ পুৱাৰ সৌন্দৰ্য। এচাটি বতাহে মুখ চুই গ'ল। তাৰ পৰা কিছু দূৰত থকা জিমৰি গাঁৱৰ অভিমুখে আমি গ'লোঁ। অতি মনোৰম পৰিৱেশ, ইমান মৰমীয়াল মানুহবোৰ। মন কৰিছিলোঁ ইমান পৰিষ্কাৰ গাঁওখন, ৰাস্তাৰ কাষত এখনো কাগজ বা প্লাষ্টিক নেদেখিলোঁ। গাতে লাগি আছিল পাহাৰ, ঝৰ্ণা। এটা ভাল লগা সুগন্ধিয়ে আৱৰি ধৰিছিলে। আকৌ যাম সেই গাঁওখনলৈ, আচল মানুহৰ কথাবোৰ শুনিবলৈ, শুনাবলৈ। নমস্কাৰ, জীৱন জিন্দাবাদ, বাকী চব বকৱাচ। আমি ওলাই আছো ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবলৈ। একা জ্বলি সপোনে দুচকুতে গোপনে